নমস্কাৰ। এটা বহুত ডাঙৰ গেপ ডাউনৰ পিছত মাৰ্কেটে তাৰ পৰা 200 পইণ্টৰ ডাউন দেখালে। ত' আজি মাৰ্কেটত আপোনাৰ 2.65% 430 পইণ্টৰ ডাউন দেখুৱালে। এই ডাঙৰ ৰেড কালাৰ ফটো মাৰি দিনাখনি গ্ৰীণ কালাৰ কেণ্ডেলডালত আমি কৈ দিছিল যে এই কেণ্ডেলডালৰ ইমান এটা জোৰ নাই। ঠিক আছে, আৰু সেইকাৰণে আপোনালোকে এই কেণ্ডেলডাল দেখি কোনো কল অপশ্যন কেৰি নকৰিব। আমি 16 মে'ত গধূলি আমি কৈ দিছিলো, আৰু 16 মে'ত আমি আকৌ এবাৰ কৈ দিছিলো যে 16,400 ওপৰত নোযোৱালৈকে মাৰ্কেট বুলিছ নহয়। কিন্তু ইমান এটা যে ডাঙৰ গেপ ডাউন দিব এইটো এক্সপেক্টেড নাছিল। এইটো ইণ্ডিয়ান মাৰ্কেটৰ কাৰণে গেপ ডাউন পোৱা নাই, এইটো US মাৰ্কেটৰ কাৰণে। কালি 1100 পইণ্ট US মাৰ্কেট ডাউন হৈছে, সেইকাৰণে এই হিউজ গেপ ডাউনটো আহিছে। কিন্তু এই গেপ ডাউনটো অহাৰ পাছত যিটো 200 পইণ্ট পৰিলে, এইটো আকৌ আমাৰ কাৰণে পৰিল। এক্সপেক্টেড আছিল যে গেপ ডাউন হোৱাৰ পিছত এটা বাউন্স ওপৰলৈ মাৰিব, অলপ মানুহক ওপৰৰ পৰা এক্সিট কৰিবলৈ সুবিধা এটা দিব। কিন্তু আনফৰ্চুনেটলি ওপৰত এক্সিট কৰিবলৈ সুবিধা নিদিলে। যদি কোনোবাই কল লৈ থৈছিল বা পুট বেছি থৈছিল, পুট চেল কৰি থৈছিল, কল বাই কৰি থৈছিল, তেওঁলোক আজি বহুত বেয়াকৈ ফচিল আৰু তেওঁলোকৰ লষ্ট হ'ল। ঠিক আছে, আৰু বৰ্তমান সময়ত যিটো মাৰ্কেট ষ্ট্ৰাকচাৰ আছে, মই আকৌ কৈ আছো, বাৰ বাৰ কৈ আছো, কল বাই কৰি পেলাই কেৰি কৰিব নালাগে, আৰু পুট শ্বৰ্ট কৰি পেলাই কেৰি কৰিব নালাগে। বৰ্তমান মাৰ্কেটৰ ষ্ট্ৰাকচাৰটো মতে কাইলে আজি আৰু এসপ্তাহৰ পিছতে চিনেৰিঅ'ৰ পিকচাৰটো চেঞ্জ হ'ব পাৰে, কিন্তু আজি কালি এইকেইদিনৰ চিনেৰিঅ'টো কণ্টিনিউৱাছ আপোনাৰ 1 মান্থৰ গোটেই মে' মান্থৰ চিনেৰিঅ'টোৰ পৰা কল পুট আৰু পুট অপশ্যন চেল কৰি আৰু কল অপশ্যন বাই কৰি কেতিয়াও অভাৰনাইট ৰিস্ক নল'ব। কল চেল কৰক, নহ'লে পুট বাই কৰক অভাৰনাইট ৰিস্কৰ কাৰণে। ঠিক আছে, আজি চাওঁ ট্ৰেড ছেটআপটোত কি আছিল। আজি যদিও মাৰ্কেট এটা গেপ ডাউন দিলে, কিন্তু এটা প্ৰফিট কৰিব পৰা ট্ৰেড ল'ব পৰা অপশ্যন বেছি নাছিলে। মোৰ দৃষ্টিত এটা আহিছিল, কিন্তু আৰু দুটা তিনিটা আৰু দুবাৰ তেনেকুৱা তাত চান্স আহিছিলে, কিন্তু মোৰ ছেটআপটো অলপ কমপ্লিট কনফাৰ্মেশ্যন নোপোৱাৰ কাৰণে নল'লো, কিন্তু প্ৰাইচে প্ৰফিট দিছিলে। মই এড কৰিলো, মই এটাতে এড কৰিব পাৰিলো, আজি কৰিলো। সেইটো ছেটআপটো আছিলে এইটো, এই ছেটআপটো। এইটো প্ৰাইচ একচনটো এইটো হেৰি কৰাৰ পিছত মোৰ ভিডিঅ' এটা দিয়া আছে, আজি প্ৰাইচ একচনৰ ওপৰত অপশ্যন ট্ৰেডিং ষ্ট্ৰেটেজি, তাতে ট্ৰেডটো কিয় ল'লো এক্সপ্লেইন কৰা আছে, আপোনালোকে ইচ্ছা কৰিলে চাই ল'ব পাৰে। এই পুল বেগৰ তলত পুট অপশ্যন বাই কৰা আছিলে, আৰু 4ডাল কেণ্ডেলৰ তলত ইয়াত প্ৰফিট বুক কৰা হ'ল। ঠিক আছে, তাৰপিছতে মাৰ্কেটে আৰু এটা চান্স দিলে, সেইটো ব্ৰেকআউটটো। ঠিক আছে, এই ৰেঞ্জৰ এই ব্ৰেকআউটটোত এটা ট্ৰেড কৰাৰ সুবিধা এটা আছিলে। এই পুল বেগটোত আছিল, প্ৰফিট যিমান হয় আৰু আহে। ঠিক আছে, কিন্তু তাৰপিছত আৰু আপোনাৰ এইটো এটা চেল কৰা সুবিধা আছিলে। এইটো কিয় সুবিধা আছিলে, প্ৰিভিয়াছ ৰেজিষ্টেঞ্চ, প্ৰিভিয়াছ ছাপৰ্ট টাৰ্ণ প্ৰিভিয়াছ ৰেজিষ্টেঞ্চ, এইটো চিম্পল প্ৰাইচ একচন থিয়ৰী। এই থিয়ৰীটো যদি নাজানে একো নহ'ব, জানিব লাগে এইটো থিয়ৰী। এই প্ৰিভিয়াছ যিটো ছাপৰ্ট আছিলে, সেইটো পিছত ৰেজিষ্টেঞ্চলৈ কনভাৰ্ট হয়, আৰু ট্ৰেড পজিশ্যন ল'বলগীয়া আছিল এনেকুৱা মানত পজিশ্যন লৈ, এইটো ষ্টপ লছ লৈ ধুনীয়াকে ইমানত আপুনি প্ৰফিট বুক কৰিব পাৰে। কিন্তু মই কৰা নাই, মই মাত্ৰ এই ট্ৰেড কৰি মই এন্ট্ৰি কৰিলো। মিনিমাম 30 পইণ্টছৰ প্ৰফিট আহিল এই পইণ্টটোত। ঠিক আছে, এতিয়া কাইলে মাৰ্কেট কি হ'ব পাৰে, তাৰ ওপৰত অকমান আলোচনা কৰিম। মাৰ্কেটে কাইলৈ দিনটো মাৰ্কেট মেক এণ্ড ব্ৰেক, বুজি মেক এণ্ড ব্ৰেক লেভেল আছে কাইলৈ দিনটোত। কাইলৈ যদি নিফটি যদি 15,700 তলত ক্লজ লয়, 15,700 তলত ক্লজ যদি লয়, তেন্তে নিফটিয়ে খুব সোনকালে 15,500 পৰা 15,000 লেভেল নিফটিয়ে টাচ কৰিব। 15,200 হ'ব পাৰে, 15,100 হ'ব পাৰে, 15,000 পৰা 15,500 যিটো ৰেঞ্জ, সেই ৰেঞ্জলৈকে নিফটি আহিব। তললৈ আহিব পাৰে, তাৰপৰা ৰিভাৰ্চ ল'ব সম্ভাৱনা থাকে। যদিহে কাইলৈ নিফটিয়ে 15,750 মনত ৰাখিব,
15,700 তলত ক্লোজ 15,700 তলত আৰু ক্লোজ দিলে আৰু 15,700 ওপৰত আৰু 15,750 ওপৰত যদি ক্লোজ লয় 15,750 ওপৰত যদি ক্লোজ লয় তেনেহলে নিফটি আকৌ এই যি গেপটো আছে এই গেপটো ফিল আপ কৰিবলৈ 16,200 লৈকে এটা শৰ্ট কভাৰিং ৰেলি হওক বাউন্স বেক ৰেলি হওক মাইনৰ পুল বেক হওক যিয়ে নহওক এই ৰেলিটো দিব পাৰে আৰু তাৰপিছত 17,400 টো ষ্ট্ৰং ৰেজিষ্টেন্স আছে যিদিনাখন সেই লেভেলটো ক্ৰছ কৰাৰ সম্ভাৱনা আছে বা টাচ কৰাৰ সম্ভাৱনা আছে সেইদিনা আলোচনা কৰিলো এতিয়া হ'ল কি ক্লোজটো কিয় 17,500 ওপৰত দিছো ক্লোজটো ক্লোজটো যে 15,750 ওপৰত দিছো আৰু আপসাইডৰ কাৰণে আৰু ডাউন সাইডৰ কাৰণে 15,700 তলত দিছো তাৰ কাৰণটো একো নাই এই 50 পইণ্টটো বাফাৰ জন বুজিছানে নো ডিসিশন জন ইয়াত ডিসিশন ল'ব নোৱাৰে আপুনি এই 50 পইণ্টৰ ক্লোজিঙত লৈ এইকাৰণে যেতিয়া আপোনাৰ এটা ক্লিয়াৰ কাট ডিসিশন আপোনাৰ ওচৰত নাহে যে ক্লিয়াৰ আপ মুভ আৰু ক্লিয়াৰ ডাউন মুভ অভাৰনাইট পজিশন কেৰি কৰিব নালাগে ঠিক আছে আজিৰ দিনটো জেনেৰেলি গেপ এটা ডাউন ইমানটা ডাঙৰ গেপ ডাউন দিয়াৰ পাছত এটা শৰ্ট কভাৰিং ৰেলি এটা প্ৰফিট বুকিং কক বা যিয়ে কক এটা বাউন্স বেক এটা দিয়ে ওপৰত যোনে পজিশন লৈ থোৱা আছিল তেওঁলোক ৰিলিজ হ'ব পাৰে তাৰপা আকৌ ফল হয় কিন্তু আজিৰ দিনটো সেইটো নহল গেপ ডাউন হোৱাৰ পিছত অকমান ওপৰলৈকে আকৌ ফল কৰিবলৈ আৰম্ভ কৰি দিলে সেইকাৰণে যিসকলে কালি আজি এক্সপায়াৰীৰ কাৰণে কল অপশন কেৰি কৰিছিলে এইটো বিগ মুভ বুলি ভাবি নিউজ চেনেল বিলাকে উঠিব চিৰি থকা দেখি যিসকলে কল অপশন কেৰি কৰিছিলে যিসকলে পুট চেল কৰি গৈছে আজি তেওঁলোকৰ কাৰণে বহুত বেয়া দিন আৰু কেতিয়াও পাহৰিব নোৱাৰা দিন হ'ব আজিৰ দিনটো ওৱান অফ দা মেমৰেবল দিন হিচাপত তেওঁলোকৰ থাকি যাব সেইকাৰণে এতিয়া যিটো প্ৰেজেন্ট মাৰ্কেট কণ্ডিশ্যন বা চিনেৰিঅ কাইলৈ চেঞ্জ হৈ যাব পাৰে এসপ্তাহৰ ভিতৰত পিকচাৰ কমপ্লিট চেঞ্জ হৈ যাব পাৰে মাত্ৰ 3ডাল কেণ্ডেল লাগে এখন চাৰ্টৰ পিকচাৰ চেঞ্জ কৰিবলৈ 3ডাল কেণ্ডেল হ'লে হৈ গ'ল 3 উইক নহয় 3 ডেজ পিকচাৰ চেঞ্জ হৈ যাব পাৰে কিন্তু বৰ্তমান যিটো চিনেৰিঅ মতে কল চেল কৰি পুট চেল কৰি আৰু কল বাই কৰি অভাৰনাইট ৰিস্ক নল'ব ই আপোনালোকক বৰবাদ কৰি পেলাব পুট চেল কৰি আৰু কল বাই কৰি আপোনালোকে যদি ওপৰত সুবিধা পায় বা ব্ৰেক জনত সুবিধা পায় তেনেহলে কল অপশন চেল কৰিব আৰু পুট অপশন বাই কৰিব যাৰ কেপিটেল আছে কল চেল কৰিব যাৰ কেপিটেল কম আছে তাৰ পুট বাই কৰিব কিন্তু পুট চেল নকৰিব ই আপোনালোকক ডেষ্ট্ৰয় কৰি পেলাব ঠিক আছে এতিয়া আমি ইণ্ডিয়া ভিক্সৰ ওপৰত চাম অলপ ওপেন ইণ্টাৰেষ্টৰ বিষয়ে আজি ক'বলগীয়া একো নাই কাৰণ আপোনাৰ ওপেন ইণ্টাৰেষ্টটো আজি এক্সপায়াৰ শেষ হৈছে কাইলৈ ওপেন ইণ্টাৰেষ্ট বনিব নেক্সট আপকামিং উইকটোৰ কাৰণে এই ৰিজেকশ্যন কেণ্ডেলডাল দিওঁতেই মই কৈছিলো এই ৰিজেকশ্যন কেণ্ডেলডালত মই কৈছিলো যে ভলাটিলিটি এতিয়াও কম নাই হোৱা যদি সেইদিনাখন বহুত 18 নে কিমান % ডাউন দেখাই আছিলে তথাপি ভলাটিলিটি চেঞ্জ হোৱা নাই বলটো এতিয়া ইনক্ৰিজ আছে কিন্তু আমাৰ গুৰুসকলে আমাৰ বিশেষজ্ঞসকলে কোৱা মতে 30 ওপৰত ওপেন ইণ্টাৰেষ্ট ভিক যদি ক্ৰছ কৰে তেনেহলে অলপ পেনিক হয় 30 ওপৰত আপোনাৰ কোভিডৰ পিছত মানে মাৰ্চ 2020 পিছত কোভিডৰ ফলটোৰ পিছত 22 ফেব্ৰুৱাৰী 2022 এদিনৰ কাৰণে 30 ওপৰত আছিলে তাৰ পিছৰ পৰা ফল আহিছিল আকৌ গৈছে এতিয়া আমাৰ সম্ভৱ আকৌ 30 লৈকে যাব পাৰে আৰু যদি ভিক যদি 30 লৈকে যদি ৰেলীটো লয় তেনেহলে ইণ্ডিয়ান মাৰ্কেটটো ডাউন হ'ব সেইকাৰণে সাৱধানে ট্ৰেড কৰিব ডে ট্ৰেডিংটো বাৰু চলি যাব কিন্তু অভাৰনাইট ৰিস্কটো লওঁতে সাৱধানে ল'ব ঠিক আছে আমি এতিয়া ডাও জোন্স চাওঁ আমেৰিকান মাৰ্কেট মই সেইদিনাখনো কৈছিলো কালি কৈছিলো এইকেইদিন কন্টিনিউয়াছ কৈ আছো যে আমেৰিকান মাৰ্কেট কমপ্লিট নেগেটিভ মই বুলি নহয় সবেই কৈ আছে গোটেই পৃথিৱীয়ে কৈ আছে ঠিক আছে এই সৰু সুৰা এইবিলাক ৰেলী সেইবিলাক সৰু সুৰা পুলবেক ৰেলী এইবিলাক একো মাইনে নেৰাখে ঠিক আছে যেতিয়ালৈকে 10 লাইনৰ ওপৰত ক্লোজ নহয় ঠিক আছে তেতিয়ালৈকে ডাউন ট্ৰেন্ড কন্টিনিউ থাকিব আৰু নিফটি আজি যদি
এই প্ৰিভিয়াছ সিদিনাখনৰ লোটো উইকলি লো একচুৱেলি আছিল উইকলি লো সিদিনাখনৰ লোটো তলত মানে 31,230 ওপৰত যদি আজি ডাৱে যদি ক্লোজ লয় মনত ৰাখিব 31,230 ওপৰত যদি ডাৱে ক্লোজিং লয় তেনেহ'লে কাইলৈ ইণ্ডিয়ান মাৰ্কেটত পুট অপশ্যন বাই অকমান ৰিক্সি হৈ যায় গেপ ডাউন যদি দিয়ে তেনেহ'লে বাউন্স বেক আহিব পাৰে মন ৰাখিব 31,230 ওপৰত যদি ডাও ফিউচাৰে যদি ক্লোজ লয় তেনেহ'লে কাইলৈ দিনটো ইণ্ডিয়ান মাৰ্কেট বাউন্স বেক এটা তলৰ পৰা দিয়াৰ সম্ভাৱনা আছে সেইকাৰণে পুট অপশ্যনতকৈ কল অপশ্যনত ইম্পৰ্টেঞ্চ অকণ বেছি দিব কল অপশ্যন বাই কৰিবলৈ ঠিক আছে আৰু সেই বাউন্স বেকটো ছেকেণ্ড হাফত বা আফটাৰ 12ৰ পিছত আহিব পাৰে ফাৰ্ষ্ট হাফ ডাউনতে খাব পাৰে ঠিক গেপ ডাউন দিয়ে আৰু যদিহে আজি ডাও ফিউচাৰ কালি নিচিনাকে 5,000 পৰা নপৰে ক'ব নোৱাৰি পৰি যাব পাৰে ঠিক আছে 31,230 তলত যদি ক্লোজ লয় বা 300-400 পইণ্টৰ যদি এটা ফল হয় তেনেহ'লে কাইলৈ ইণ্ডিয়ান মাৰ্কেট কাৰণে এটা পেনিক চিটুৱেশ্যন থাকিব তেতিয়া আপুনি পুট অপশ্যনত প্ৰিফাৰ কৰিব ঠিক আছে আজিলৈ আহিছোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব মোৰ কথা শুনি পেলাই কেয়াৰ ল'ব নালাগে কিন্তু ভাবি চাব এবাৰ চিটুৱেশ্যন বহুতেই বেয়া হৈ আছে মইতো আপোনালোকৰ লছ হ'লে মই একো নাজানো প্ৰফিট হ'ব মই নাপাওঁ তথাপিতো মই বহুত কষ্ট কৰি শিকিছোঁ বহুত লছ কৰিছোঁ সেইকাৰণে মই যিটো জানো মই যিখিনি জানো মই সেইখিনি ক'বলৈ চেষ্টা কৰোঁ শিকাবলৈ চেষ্টা কৰোঁ বুজাবলৈ চেষ্টা কৰোঁ ফ্ৰী অফ কষ্ট বুজাবলৈ চেষ্টা কৰোঁ আজিকালিতো কোৰ্চৰ নামতো বহুত টকা লৈ লয় প্ৰয়োজন নাই কোৰ্চ লোৱাৰ তেওঁলোকে একো হাতী ঘোঁৰা আপোনালোকক নিশিকায় শ্বেয়াৰ মাৰ্কেট হাতী ঘোঁৰা নহয় শ্বেয়াৰ মাৰ্কেট এটা ছেটআপ জানক দুটা ইণ্ডিকেটৰ জানক আৰু প্ৰেক্টিছ কৰক সাফিচিয়েণ্ট বেছি জানিব দৰকাৰ নাই অ'কে আহিছোঁ অভাৰনাইট ইণ্টাৰনেটতো চলি যাব লছ আপোনালোকৰ কণ্ট্ৰলত থাকিব 30-40 পইণ্ট মেক্সিমাম 50 পইণ্টৰ লছ ল'ব থাকিব কিন্তু অভাৰনাইট লছটো আপোনাৰ হাতত নাথাকে ঠিক আছে কিমান পইণ্ট গেপ ডাউনত খুলিব কি খুলিব নাজানো মই কালি কৈছোঁ ডাউন টাইম মাৰ্কেটত কল হোল্ড নকৰিব কল বাই কৰি হোল্ড নকৰিব যদি কৰে কল শ্বৰ্ট কৰি হোল্ড কৰক এতিয়া মাৰ্কেট ফুল ডাউন ট্ৰেণ্ড আছে মমেণ্টাম গুৰু বৃহস্পতিত বহি আছে জ্যোতিষী যে কৈছে বৃহস্পতিত বহি থকা ঠিক আছে মমেণ্টামটো বৃহস্পতিত বহি আছে ডাউন ট্ৰায়েলত কমপ্লিট ডাউন ট্ৰেণ্ডত আছে অ'কে আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে ধন্যবাদ